ভজু গাঁও পঞ্চায়ত অন্তৰ্গত ৯ নং ৱাৰ্ডৰ বিজেপি প্ৰাৰ্থী আজিও তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ চলাই আছে। এইটো কেনেধৰণে কথা, প্ৰশাসনে ইয়াৰ উচিত ব্যৱস্থা ল'ব। আৰু কোন আহিছিলে প্ৰচাৰ চলাবলৈ? প্ৰচাৰ চলাবলৈ আহিছিলে যমুনা কৰ্মকাৰ বিজেপি প্ৰাৰ্থী, আৰু তেওঁৰ লগত আহিছিলে অজিত টেছা। আহি আমাৰ ৯ নং ৱাৰ্ডত, আমাৰ মিউনিচিপালিটি এৰিয়া কিছু ঘৰ ৯ নং ৱাৰ্ডত থকাত তেওঁলোকক আজি আহি চিঠি দি গৈছে বুলি মই চাইছোঁ। আৰু যোৱাকালিতো প্ৰচাৰ বন্ধ হৈ গৈছে। আৰু তেওঁলোকে আজিও এইটো কেনেধৰণে প্ৰচাৰ চলাই আছে, ইয়াৰ কি ক'বলৈ বিচাৰিব এতিয়া আপুনি? মই কি ক'ব বিচাৰিম, এতিয়া তেওঁলোকে যিটো প্ৰচাৰ আজি একচুৱেলি কৰিব নালাগে, কালিয়ে প্ৰচাৰ অলৰেডি শেষ হৈ গৈছে। আৰু তেওঁলোকে এইটো প্ৰচাৰ তেওঁলোকে দায়িত্বত থকাৰ কাৰণে তেওঁলোকে এইটো কৰিব বিচাৰিছে নেকি, এইটোৱে ক'ব বিচাৰিছোঁ। প্ৰশাসনলৈ কি আহ্বান জনাব? প্ৰশাসনলৈ আহ্বান জনাইছোঁ যে প্ৰশাসনে উচিত ব্যৱস্থা লৈ দোষীক প্ৰশাসনীয় যি শাস্তি দিয়া কৰিব পাৰে, সেইটোৱে প্ৰশাসনক আহ্বান। যিগৰাকী আহিছিলে নিৰ্বাচনী প্ৰচাৰ চলাব তেওঁৱেই প্ৰাৰ্থিত্ব? তেওঁৱে প্ৰাৰ্থিত্ব। কি নাম তেখেতৰ? যমুনা কৰ্মকাৰ, আৰু তেওঁৰ লগত আহিছিলে অজিত টেছা। कार আছে? মাতি তাক ডাকোয়াকে এইটা কি হিসাবে আইলো আমরাও না জানি, লিস্টটা কই? এইটা হইল কি লিস্টটা শুধরণী একটা দেওয়া হয়েছিল না, এদিকে বাদ তালিকাটা কার আছে? এইটা ইকবাল আলী, নূর বেগম, এটা শুধরণী হয় না, এটা বাদ তালিকা। হ্যাঁ, এইটা তো নুরি বেগম ছিল, তো এগুলা শুধরণী তালিকাটা হয়, এটা আছে ইকবাল আলী, ও 4টা হয়। कहाँ যাবি এতিয়া? না এদিকে আরো কার আছে? সনম বানিক দাস। কি হৈছিলে, কোন আহিছিলে, কি দিবলৈ আহিছিলে? কিবা এটা কাগজ দিব আহিছিলে। কোন আহিছিলে, কি কাগজ? ভোটাৰ। কোন আহিছিলে? যমুনা কৰ্মকাৰ নেকি, ছোৱালীজনীৰ নাম নাজানিছোঁ। তাৰমানে তোমাৰ পঞ্চায়তত ভোটাৰ অধিকাৰ আছে তাৰমানে? জানো, মইতো গমেই পোৱা নাছিলোঁ মোৰ আহিব বুলি। অঁ, কিন্তু আহিলে? আজি আহিছিলে ন? আজি আহিছিলে। যমুনা কৰ্মকাৰ। কোন হয় তেখেত? বিজেপিৰ পাৰ্টি। কিমান সময়ত আহিছিলে? 10:30। কেলে আহিছিলে? এই কাগজখন দিবলৈ কাগজখন দিবলৈ আহিছিলে ন?